Hello everyone, welcome back to my YouTube channel Goodguides. Goodguides আজিৰ নতুন ভিডিঅ'টোলৈ আপোনাক স্বাগতম জনাইছো। গাইস আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি আলোচনা কৰিবলৈ গৈ আছো Assam Tet 2021 ৰ ল্যাঙ্গুৱেজ পেপাৰ 1 এছামিছৰ পাৰ্ট 1 ৰ ভিডিঅ'। এই ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ গৈ আছো অসমীয়া ভাষাৰ জন্ম ক্ৰমবিকাশ সম্পৰ্কে। সেয়েহে বলক ভিডিঅ'টো আৰম্ভ কৰো। গাইস অসমীয়া হৈছে অসমৰ প্ৰধান ভাষা। এই অসমীয়া ভাষা এটা সুপ্ৰাচীন ভাষা। ই আৰ্য গোষ্ঠীৰ ভাষা। অসমীয়া ভাষাটো প্ৰধানত আৰ্য গোষ্ঠীৰ ভাষা। আৰ্যসকলে অসমলৈ অহাৰ আগতে ই অনাৰ্যসকলৰ বাসস্থান আছিল। প্ৰাচীন ভাৰতীয় আৰ্য ভাষা বিশেষ ক্ৰম পৰিৱৰ্তনৰ মাজেদি আহি খ্ৰীষ্টীয় দশম একাদশ শতিকামানত অসমীয়া ৰূপ ল'বলৈ আৰম্ভ কৰে। আগতে উল্লেখ কৰা হৈছে যে অসমত অনাৰ্য গোষ্ঠীয়ে বসবাস কৰিছিল আৰ্যসকলে অহাৰ আগে। গতিকে ইয়াত বাস কৰা তিব্বত বৰ্মী আৰু অষ্ট্ৰিকসকলৰ ভাষাৰ প্ৰভাৱ অসমীয়া ভাষাৰ ওপৰত যথেষ্ট পৰিছে। নদীৰ নাম, ঠাইৰ নাম, জনগোষ্ঠীৰ নাম, ধনাত্মক শব্দ, ঘৰুৱা শব্দ বহু অনাৰ্য ভাষাৰ পৰাও আহিছে। আদিম ভাষাৰ সংস্পৰ্শত আৰ্য ভাষাই কৈলিন্য হেৰুৱাই ই দ্ৰুতগতিত পৰিৱৰ্তন হ'বলৈ ধৰিছে। প্ৰাচীন কামৰূপৰ ৰজাসকলক দানৱ বা অসুৰ বুলি পৰিচিত হ'লেও তেওঁলোকে আৰ্য ভাষাৰ প্ৰসাৰত বিশেষ গুৰুত্ব দিছিল। কালিকা পুৰাণৰ মতে নৰকাসুৰে প্ৰথমতে কিৰাতসকলে আৰু দক্ষিণ সাগৰৰ ফালে খেদি কামৰূপত ব্ৰাহ্মণ আৰু উচ্চ বৰ্ণৰ লোকসকলক প্ৰতিষ্ঠা কৰি ব্ৰাহ্মণ্য ধৰ্মৰ প্ৰসাৰ ঘটায়। ব্ৰাহ্মণ্য ধৰ্মৰ বিস্তাৰ হোৱাৰ লগে লগে আৰ্য ভাষা অসমৰ প্ৰধান ভাষা হিচাপে চলিবলৈ আৰম্ভ কৰে। ভাৰতীয় আৰ্য ভাষা গোষ্ঠীক প্ৰধানত তিনিটা স্তৰত ভাগ কৰা হয়। সেই তিনিটা স্তৰ হৈছে ক্ৰমে প্ৰাচীন ভাৰতীয় আৰ্য ভাষা, 2 নম্বৰ মধ্য ভাৰতীয় আৰ্য ভাষা আৰু 3 নম্বৰ নবীন ভাৰতীয় আৰ্য ভাষা। এই বৈদিক আৰু সংস্কৃত ভাষাই প্ৰাচীন ভাৰতীয় আৰ্য ভাষা। পালি প্ৰাকৃত আৰু অপভ্ৰংশই হৈছে মধ্য ভাৰতীয় আৰ্য ভাষা আৰু আধুনিক কথিত আৰ্য গোষ্ঠীৰ ভাষাসমূহে তৃতীয় স্তৰৰ নবীন আৰ্য ভাষা। প্ৰাচীন ভাৰতীয় আৰ্য ভাষাই ধ্বনিগত আৰু ব্যাকৰণগত পৰিৱৰ্তন লাভ কৰি প্ৰাকৃত আৰু অপভ্ৰংশৰ মাজেদি আধুনিক ভাৰতীয় আৰ্য ভাষাত পৰিণত হৈছে। এই স্তৰবোৰ এনেদৰে বিশ্লেষণ কৰি দেখুৱাব পাৰি যে বৈদিক সংস্কৃত ভাষাৰ স্তৰ। বৈদিক সংস্কৃত ভাষা হ'ল প্ৰথম স্তৰৰ ভাষা। বৈদিক ভাষা কথিত ভাষাৰ সমন্বয়ত পৰিমাৰ্জিত ৰূপদান কৰিলে সংস্কৃত ভাষাই। সংস্কৃত ভাষা অভিজাত আৰ্যসকলৰ সাংস্কৃতি মাধ্যমৰূপে প্ৰসিদ্ধ লাভ কৰি সৰ্বভাৰতীয় সাহিত্যৰ মাধ্যমৰূপে প্ৰতিষ্ঠিত হয়। তাৰ পিছত অতি গুৰুত্বপূৰ্ণ স্তৰটো হৈছে প্ৰাকৃত ভাষা। এই প্ৰাকৃত বৈদিক যুগৰ প্ৰচলিত কথিত আৰ্য ভাষা ক্ৰমে পৰিৱৰ্তিত আৰু সৰল হৈ প্ৰাকৃত ভাষাত পৰিগণিত হয়। প্ৰাকৃতৰ স্তৰ প্ৰধানত তিনিটা। সেইকেইটা হৈছে আদি প্ৰাকৃত, মধ্য প্ৰাকৃত আৰু অন্ত প্ৰাকৃত। অশোকৰ শিলালিপি পালি ভাষাত লিখা ত্ৰিপিটক আৰু বৌদ্ধ শাস্ত্ৰত আদি প্ৰাকৃতৰ নিদৰ্শন পোৱা যায়। দ্বিতীয়তে সংস্কৃত নাটত ব্যৱহৃত হোৱা প্ৰাকৃত শালৰ গাথা সপ্তশ্ৰুতি, বাকপতিৰাজৰ গৌৰৱ বহ, প্ৰবৰ সেনাৰ সেতু বন্ধন আৰু জৈন ধৰ্ম গ্ৰন্থৰ মধ্য প্ৰাকৃতৰ নিদৰ্শন পোৱা যায়। আৰু অন্তঃপ্ৰাকৃত বুলিলে অপভ্ৰংশক বুজায়। অন্তঃপ্ৰাকৃতৰ সাহিত্যৰ নিদৰ্শন হ'ল বজালক, সন্দেহাৰক, সহজীয়া বৌদ্ধ হিন্দাচাৰ্যসকলে দোহাবোৰৰ ভাষাও অবাৰ্চিন অপভ্ৰংশ বুলি ধৰা হয়। প্ৰাকৃত ভাষাৰ আঞ্চলিক 4টা ৰূপ পোৱা যায়। সেইকেইটা হৈছে 1 নম্বৰ পূৰ্বাঞ্চলৰ মাগধী, 2 নম্বৰ মধ্যদেশৰ সৌৰসেনী, 3 নম্বৰ দক্ষিণ পশ্চিম অঞ্চলৰ মহাৰাষ্ট্ৰী আৰু 4 নম্বৰ উত্তৰ পশ্চিমৰ পৈশাচী। এই মগাধী প্ৰাকৃতৰ পৰা উদ্ভৱ হয় প্ৰাচ্য অপভ্ৰংশ। ভাষাতত্ত্ববিদ পণ্ডিত ডক্টৰ সুনীত কুমাৰ চট্টোপাধ্যায়ে মাগধী প্ৰকৃতৰ পৰা উদ্ভৱ হোৱা প্ৰাচ্য অপভ্ৰংশৰ 4টা শাখাৰ কথা উল্লেখ কৰিছে। সেই শাখাকেইটা হ'ল ৰাঢ়, বৰেন্দ্ৰ, বংগ আৰু কামৰূপ। ৰাঢ়ৰ পৰাই পশ্চিমবংগৰ উপভাষাৰ সৃষ্টি হৈছে আৰু বৰেন্দ্ৰৰ পৰাই উত্তৰ মধ্যবংগৰ উপভাষাৰ সৃষ্টি হৈছে আৰু বংগৰ পৰা পূৰ্ববংগৰ উপভাষাৰ সৃষ্টি হৈছে। কামৰূপৰ পৰা এই কামৰূপী প্ৰাচ্যৰ অপভ্ৰংশই অসমীয়া আৰু উত্তৰবংগৰ কোচবিহাৰ, জলপাইগুৰি, ৰংপুৰ আদি অঞ্চলৰ তথাকথিত ভাষাৰ সৃষ্টি কৰিছে। অসমীয়া ভাষাই খ্ৰীষ্টীয় দশম শতিকাৰ মাজভাগৰ পৰা স্বকীয় ৰূপ ল'বলৈ আৰম্ভ কৰে। প্ৰসিদ্ধ চীন পৰিব্ৰাজক হিউৱেন-চাঙে তেওঁৰ বিৱৰণীত লিখিছে যে কামৰূপৰ ভাষা মধ্য ভাৰতৰ ভাষাৰ পৰা কিছু পৃথক আছিল। তেওঁ অসমীয়া ভাষাৰ স্বকীয়তা লক্ষ্য কৰিয়েই এনেধৰণৰ মন্তব্য আগবঢ়াইছিল। এইখিনি আছিল অসমীয়া ভাষাৰ জন্ম আৰু ক্ৰমবিকাশ সম্পৰ্কে সামান্য ধাৰণা। আমি নেক্সট ভিডিঅ'টোত আৰু অলপ বহলভাৱে আলোচনা কৰিবলৈ যত্ন কৰিম। থেংক ইউ so much for watching.